আপোনালোকৰ মাজলৈ এটি কবিতা আবৃত্তি কৰিম। কবিতাটির নাম বারিশার রাতে, কবি এম দেবাঙ্গ দাশগুপ্ত। বাৰিষা ৰাতিত টোপনি নাহে, বৰষুণৰ শব্দই মোৰ টোপনি ভাঙে। ঘৰৰ ছালত দুখন নৰাৰ উৱলি পৰা কেতিয়াবা মাটিত সৰি পৰে ঠিক নাই। পিতাই নথকাৰ বাবে নৰাৰ ছালখন সলাব পৰা নাই। বাৰিষা ৰাতি তিতি থাকোঁ বৰষুণত। বাৰিষাৰ দিনত খাবলৈ নাই চাউল, চৰুৰ ভিতৰত টকা ঘটিব পৰা নাই কাম নথকাৰ দোষত। কৰ্ম ধৰ্ম বিদ্যা জ্ঞান একো শিকিব পৰা নাই। এই জীৱনত মই বাৰিষা ৰাতিত দেখা নাই সপোন। বাৰিষা ৰাতিত মোৰ মূৰত বৰষুণ পৰে এটুপ এটুপকৈ। মোৰ কেঁচা টোপনি ভাঙে বাৰিষাৰ মাজ নিশাত। কেতিয়াবা ভাঙে চিলমিল টোপনি বাৰিষাৰ বৰষুণৰ শব্দত। কেৰাচিন তেল ভৰোৱা চাকি জ্বলাই উজাগৰে প্ৰতিটো নিশা পাৰ কৰোঁ দিন ৰাতি। বাৰে বাৰে খাওঁ পানী গিলাচ ভৰাই বাৰিষা কালৰ মাজ নিশাত। নমস্কাৰ।